নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? ভালে আছেনে? আজি মই কেইটামান বিষয় দাঙি ধৰিব বিচাৰিছোঁ, যিকেইটা বিষয় আজিৰ সমাজত খুব চলি আছে আৰু প্ৰয়োজনীয় বিষয়। প্ৰথমটো হ'ল আপোনাৰ জীৱনটো। আপুনি ভাবেনে যে আপোনাৰ জীৱনত কাৰ অধিকাৰ আছে? আপোনাৰ জীৱনটোৰ ওপৰত কাৰ অধিকাৰ আছে? আপোনাৰ অধিকাৰ আছে নে আপোনাৰ পিতৃ মাতৃৰ অধিকাৰ আছে নে আপোনাৰ জীৱন সংগীৰ অধিকাৰ আছে নে আন কাৰোবাৰ? আপুনি কি ভাবে? আপোনাৰ জীৱনৰ সম্পূৰ্ণ সিদ্ধান্তবোৰ ল'বলৈ কোনে সহায় কৰিব? আপুনি নিজেই বিচাৰ কৰিব নে আন কোনোবাই কৰিব লাগে? আপুনি কি ভাবে মোক কমেন্ট সেকশনত জনাব আৰু মই ইয়াৰ ওপৰত লিখা লিখনি এটি অতি সোনকালে আপোনালোকৰ মাজলৈ লৈ আহিম। এইবাৰ মই দ্বিতীয়টো বিষয় লৈ আহিলো। এইটো হ'ল নাৰীৰ স্বাভিমান। আমি সাধাৰণতে কওঁ নাৰী মমতাময়ী, নাৰী সহনশীল আৰু নাৰী ত্যাগৰ প্ৰতীক। হয়, নাৰীসকল বহুত মমতাময়ী, অন্তৰত অপাৰ মৰম থাকে আৰু সকলোকে আদৰ মৰমেৰে আঁকোৱালি ল'ব পাৰে। এগৰাকী নাৰীৰ ধৈৰ্য আৰু সহ্যৰ ক্ষমতা অপাৰ। যথেষ্ট ধৈৰ্য ধৰিব পাৰে, যথেষ্ট সহ্য কৰিব পাৰে কিবা এটা ভাল হ'বলৈ। আনহাতে নাৰীৰ ত্যাগৰ মহিমাও বহুত বেছি। সকলোৰে ভালৰ অৰ্থে নাৰীয়ে যথেষ্ট ত্যাগো কৰে। তথাপিও আজিও দেখিবলৈ পাওঁ আমাৰ সমাজত নাৰীসকলক বিশেষ স্থান দিয়া নাযায় আৰু এইবোৰ কৰোঁতে নাৰী এগৰাকীয়ে তেওঁৰ নিজৰ মনত যে ইচ্ছা আছে, তেওঁ নিজে কি কৰিব বিচাৰে সেইটো কেতিয়াবা লুকাই থাকে। এগৰাকী নাৰীয়ে ঘৰখন সুন্দৰকৈ সজাই পৰাই আদৰ মৰম যত্নৰে এখন সুন্দৰ ঘৰ গঢ় দিবলৈ যথেষ্ট ত্যাগ কৰে। ঠিক তেনে অনুভৱৰ দুখাৰিমান আছিলে। মই আপোনালোকক অহা কেইটামান খণ্ডৰ ভিতৰত মই শুনাম পাঠ কৰি। এইবাৰ মই তৃতীয়টো বিষয় লৈছোঁ। তৃতীয়টো হৈছে ডিভোৰ্স, অৰ্থাৎ বিবাহ বিচ্ছেদ। যদি বিবাহ বিচ্ছেদ যে পৰিয়ালৰ সমস্যা বা পাৰিবাৰিক কিছুমান অশান্তিৰ কাৰণে হ'বলৈ ওলাইছে, তেতিয়াহ'লে স্বামী আৰু স্ত্ৰীয়ে একেলগে বহি আলোচনা কৰি তেওঁলোকে সমাধান উলিওৱাটো উত্তম হয়। সকলোৰে মতামত বেলেগ বেলেগ। এইটো মোৰ অনুভৱ, মই আপোনালোকৰ ওচৰত ব্যক্ত কৰিছোঁ। কিন্তু আপোনালোকৰ অনুভৱ বেলেগো হ'ব পাৰে আৰু মই তেনেকুৱা এটা লিখনি আনিছিলোঁ। সেই লিখনিটো মই পিছৰ খণ্ডত আপোনালোকক শুনাম। এইবাৰ আহিছোঁ শেষ বিষয়টোলৈ, যিটো হৈছে নাৰীৰ প্ৰতি থকা আসক্তি। বিশেষকৈ চাকৰিয়াল মহিলাসকলে এই বিষয়টোৰ সন্মুখীন হয়। তেওঁলোকে কৰ্মস্থানত বিভিন্ন মানুহক লগ পায়। তেনেই এটি ঘটনাৰ মাজত মই এটি গল্প লিখিছিলোঁ। মই দেখা কিছুমান ঘটনাৰ ওপৰত ভিত্তি কৰি মই এটি গল্প লিখিছিলোঁ। খুব সোনকালে আপোনালোকৰ মাজলৈ এই গল্পটো লৈ আহিম। আৰু যদি আপোনালোকে শুনিবলৈ বিচাৰে গল্পটো, তেতিয়াহ'লে তলত থকা বেল আইকনটোত ক্লিক কৰিব। যে তলত যে এটা ছাবস্ক্ৰাইব বাটন আছে, এই ছাবস্ক্ৰাইব বাটনটোত ক্লিক কৰি দিব, লগতে বেল আইকনটোত ক্লিক কৰিব। এই বেল আইকনটোত ক্লিক কৰিলে আপুনি নটিফিকেশ্যন পাব যেতিয়া মই এই গল্পটো আপোনালোকৰ মাজলৈ লৈ আহিম। Till then, keep watching. Thank you.